অলৰাইট বন্ধুসকল, আশা ৰাখিছোঁ আপোনালোকে সবে ভালে আছে। আজি এডভেঞ্চাৰ বিষয়ে মই কথা পাতিব যোৱা নাই, কিয়নো যোৱাকালি মই বজাৰলৈ গৈছিলোঁ আৰু তাত বজাৰত যাওঁতে এজন ব্যক্তি পাইছোঁ, তেওঁ চুলাই খায়। আৰু মই তেওঁক সুধিছিলোঁ যে চুলাই খাই কি লাভ পালে, গতিকে তেওঁ কি কৈছে এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, কিয়নো এই ভিডিঅ'টো অলপমান ফানি নিচিনা লাগিলে, গতিকে মই ভাবিলোঁ আপোনাৰ লগত শ্বেয়াৰ কৰোঁ। নিশ্চয় আপোনালোকে এনজয় কৰিব। চ' ভিডিঅ'টো চাওক আপোনালোকে। দিনত কিমান খায় আপুনি? মোৰ মতে সন্ধিয়ালৈকে দিনটোত 100 টকা এটা যায় মাত্ৰ চুলাইত। এই লাল ফাল এইডাল আমাৰ গেলে এটা কৰে পালডালে নিয়ে। লাল ফাল কেলা নাখায়? নাই নাই, মোৰ দোকানৰ লগতেই 100 টকা আপুনি খায় ন? 100 টকা কিবা ফল পাইছে নে বা খোৱাৰ কাৰণে? ফল পাইছোঁ নাপোৱা মুঠতে নাই, এইটো আমাকো জনাই দিয়ক আকৌ, আমিওতো আপোনাৰ বয়সত যাম না। ফলটো পালে আমি খাব ষ্টাৰ্ট কৰিম। কোনোবা বেমাৰ আছে, কোনোবা কিবা আছে, কোনোবা ডাক্তৰৰ আজিলৈকে হাত দেখুৱাও নাই। খালি কেতিয়াবা নিচাত পৰি যাওঁ, কেলা দুখ পালে পালক কৰোঁ, কেলা মৰিম নে কেলা বেজি দিয়ে, দুখ পাইছোঁ। কেতিয়াবা নিচাত পৰি যাওঁ, কেলা দুখ পালে পালক কৰোঁ, কেলা মৰিম নে কেলা বেজি দিয়ে, দুখ পাইছোঁ। পালে দি ফল এইটোৱে চালে নিশ্চয় আপোনালোকে এনজয় কৰিলে। চ' যদি এনজয় কৰিলে তেনেহ'লে লাইক এটা দিব আৰু তাৰপিছত লগতে চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু তলত কমেণ্ট কৰি দিব কেনেকৈ লাগিল ভিডিঅ'টো আপোনালোকৰ, আৰু কিছু মন্তব্য আপোনালোকে জ্ঞাপন কৰিব আৰু নিজৰ কথাকেইটা ক'ব। চ' আশা ৰাখিছোঁ চবে ভালে থাকক, সুস্থ থাকক। নমস্কাৰ, জয় আই অসম।